নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 3A লেচনৰ 10 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। মই দেখুৱাই দিছোঁ ইয়াতে যে প্ৰশ্নটো আছিলে দেখুওৱা যে এটা চতুৰ্ভুজৰ যিকোনো তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ সৰু। তো প্ৰশ্নটো যদি আমি অকণমান ভালদৰে বুজি লওঁ তেতিয়াহ'লে সমাধান কৰোঁতে খুবেই সহজ হ'ব। প্ৰশ্নটো দিছে যে যিকোনো এটা চতুৰ্ভুজৰ তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ সৰু। প্ৰথমতে কৰি ল'ব খুজিছোঁ, আমি সকলোৱে জানো যে এটা চতুৰ্ভুজৰ 4টা কোণ থাকে আৰু সেই 4টা কোণৰ যোগফল সদায় 360 ডিগ্ৰী হয়। তো আমি প্ৰমাণটো কৰিবলৈ হ'লে দেখুৱাব লাগিব ইয়াৰে যিকোনো তিনিটা কোণ হয় ABC অথবা ACD বা তেনেকৈ তিনিটা কোণ আমি লৈ ল'ব পাৰোঁ। তো প্ৰথমতে মই কাষতে ABCD এটা চতুৰ্ভুজ আঁকি লৈছোঁ আৰু বিপৰীত শীৰ্ষবিন্দু AC এডাল কৰ্ণ টানি লৈছোঁ। এতিয়া মই ইয়াত লিখি লৈছোঁ বিশেষ সূত্ৰত ABC এটা চতুৰ্ভুজ আৰু ACডাল যিহেতু ইয়াৰ কৰ্ণ সেইকাৰণে ইয়াত দুটা ত্ৰিভুজত ভাগ কৰিছে, এটা হৈছে ABC আৰু এটা হৈছে ADC। তো আমি প্ৰমাণ কৰিব লাগিব, ইয়াত কৈছে তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ সৰু। তিনিটা কোণ আমি ধৰি লৈছোঁ ABC কোণৰ যোগফলটো 360 ডিগ্ৰীতকৈ কম, সেইটো আমি দেখুৱাব লাগে। তো প্ৰমাণত আহিলোঁ, প্ৰথমত যদি আমি এই ত্ৰিভুজটো লওঁ ABC ত্ৰিভুজৰ পৰা কি পাম যে এই B কোণটো আৰু এইটো BAC কোণটো আৰু ACB কোণটো এই তিনিটা কোণ যোগ কৰিলে আমি 2 সমকোণ পাম। ঠিক আছে, তাৰপিছত লৈছোঁ ACD ত্ৰিভুজৰ পৰা ইয়াত তিনিটা কোণ কি আছে, এটা আছে এই D কোণটো, এটা আছে ACD আৰু এটা আছে DAC, সেই কোণটো আছে। সেই দুটা কোণ আমি লিখি লৈছোঁ ইয়াত D কোণ প্লাছ DAC প্লাছ DCA, DAC বুজাওঁতে DAC আৰু DCA। তাৰপিছত আমি এইটো 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা যোগ কৰি দিওঁ, অৰ্থাৎ লেফ্ট হেণ্ড ছাইডৰ যিকেইটা আছে এইফালৰ লেফ্ট হেণ্ড ছাইডৰ কেইটা যোগ কৰি দিম। ইয়াৰে মই B কোণটো ইয়ালৈ লৈ আহিলোঁ, BAC আৰু DAC যোগ কৰি একেলগে পাতিছোঁ, ACB আৰু DCA একেলগে পাতিছোঁ, D কোণটো ইয়াত পাতিছোঁ। ইজ ইকুৱেল টু আমি কিমান পাম, 2 সমকোণ যোগ 2 সমকোণ অৰ্থাৎ 4 সমকোণ আমি পাম। এতিয়া ইয়াৰ চাই লৈছোঁ এইটো B কোণটো ইয়াত পাতিলোঁ, BAC কোণ আৰু DAC কোণৰ কথা কৈছে। BAC আৰু DAC অৰ্থাৎ BAC হৈছে এই কোণটো আৰু DAC হৈছে এই কোণটো, এই দুটা কোণ যদি সংযোগ কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ এই কোণটো পাম। সেইকাৰণে মই BAC প্লাছ DAC ঠাইত এই কোণ পাতি দিছোঁ। ঠিক তেনেকৈ ACB অৰ্থাৎ ACB কোণটো আৰু DCA এই দুটা কোণ যদি সংযোগ কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ C কোণটো পাম। সেইকাৰণে মই ACB প্লাছ DCA ইজ ইকুৱেল টু C কোণ লিখিলোঁ আৰু D কোণটো ইয়ালৈ আহিল, 2 যোগ 2 সমান 4 সমকোণ পালোঁ। এতিয়া ইয়াৰে আমি ABC লিখি ল'লোঁ, D কোণটো যদি সমান চিহ্ন সিফালে লৈ যাওঁ অৰ্থাৎ আমি সমীকৰণ সমাধান কৰিবলৈ শিকিছোঁ, D কোণটো যদি এইফালে লৈ আহোঁ 4 সমকোণ মাইনাছ D কোণ, যদি ইয়াত ধনাত্মক আছিলে এইফালে আহিলে ঋণাত্মক হ'ব। তো ইয়াৰ পৰা আমি বুজিব লাগিব যে ABC মানে অৰ্থাৎ এই তিনিটা কোণ চতুৰ্ভুজৰ এই তিনিটা কোণৰ যোগফল 4 সমকোণৰ সমান হোৱা নাই। কেতিয়া সমান হৈছে, যেতিয়া আমি D কোণটোক মাইনাছত নিছোঁ, মানে অৰ্থাৎ 4 সমকোণৰ পৰা D কোণটো বাদ দিলেহে ABCৰ সমান হ'ব। ইয়াৰ পৰা আমি বুজিব লাগিব যে ABC এই তিনিটা কোণে 360 ডিগ্ৰী সমান হ'ব পৰা নাই, 360 ডিগ্ৰীৰ পৰা D কোণটো বাদ দিলেহে এই তিনিটা কোণৰ মাপটো পোৱা যাব। অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰিম যে ABC কোণটো 360 ডিগ্ৰীতকৈ সৰু। এইটো আছিলে যিটো প্ৰমাণ কৰিব আছিলে যে তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ সৰু। আজিলৈ ইমানেই। যদি ভিডিঅ'টোত কিবা অসুবিধা থাকে সকলোৱে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপোনালোকে ইউটিউব চেনেলটোত যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে ন ভিডিঅ'বোৰ খুব সোনকালেই পাই থাকিব। ধন্যবাদ।